নমস্কাৰ সকলোকে মই হিমাক্ষী বৰাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালি মানে ককাৰ কাম আছিলে আৰু ৰাতি ইয়াতে মানে ভাত খাব আহিছিলোঁ খুৰীহঁতৰ ঘৰত আৰু দেৰি হৈ গ'ল যিহেতু 12:30মান বাজিব হ'ল সেইকাৰণে দেৰি হোৱাৰ কাৰণে ঘৰ নগ'লোঁ আৰু থাকি গ'লোঁ আৰু এতিয়া খোৱা দেৰি হ'ল আৰু এতিয়া ৰাতিপুৱা উঠিছোঁহে 9টামানত আৰু আজি যিহেতু দেওবাৰ সেইকাৰণে অলপ শুব পালোঁ আৰু এতিয়া ইয়াতে আছোঁ আৰু অলপ পিছত ঘৰ যাম আৰু আমি তিনিজনী ভণ্টি দুজনী আৰু মই থাকি দিলোঁ মাহঁত গ'লগৈ আৰু এতিয়া ইয়াতে বহি আছোঁ এনেকৈ অলপ পিছত ঘৰ যাম আৰু এটা ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ দেওবাৰ যিহেতু বহুত দিন ভিডিঅ' দিয়াই নাই আজি দিম বুলি ভাবিলোঁ তো চাব ভিডিঅ'টো আৰু ইয়াতে মই ৰাধাকৃষ্ণৰ পেইণ্টিংখন চাই আছিলোঁ বহুত বেছি ধুনীয়া চাওকচোন ৰাধাকৃষ্ণৰ পেইণ্টিংখন ইমান বেছি ভাল লাগিছে আৰু এয়া খুৰীৰ আগৰ ছোৱালীকালৰ ফটো আৰু এয়া দিশান্তৰ এয়া স্কুলৰ আৰু এনেকৈ খুৰা আৰু খুৰী এনেকৈ ফটো আছে সেইবিলাক বনাই কৰি থৈ দিছে। এতিয়া বহি আছোঁ আৰু মানে ঘৰত যাম আৰু 11টামানে বাজিব হ'ল আৰু এতিয়া ঘৰত মানে সোনকালে যাওঁ কাপোৰ চাপোৰ এয়া ধুব আছে দেওবাৰ আৰু গোটেই কাপোৰ চাপোৰ ধুবলৈ বাৰু গা পা মানে ঘৰত যাওঁ আৰু সোনকালে গা পা ধুই আৰু আজি ৰিলচো বনাম যিহেতু দেওবাৰ এনেই ৰিলচ বনাম বুলি ভাবি থাকোঁ বনাব টাইমে নাপাওঁ দেওবাৰ পূৰা ৰিলচ বনাম আৰু ৰাতি পূৰা খোৱা দেৰি হ'ল যে এতিয়া একদম কিবা লাগি আছে গাবিলাক ৰ'দডালো দিছে অলপ দেৰিকৈ যাম আৰু ভাত পানী খাই কৰি আৰু কামো আছে ঘৰ সেইকাৰণে সোনকালে যাম। ভিডিঅ'টো চাই থাকিব মানে আজিকালি ভিডিঅ' নিদিয়াই হ'লোঁ ইমানকৈ আৰু সময়ো নাপাওঁ বনাবলৈ বনাই থাকিলে মানে বনাব মানে মন যায় কিন্তু আকৌ কেইদিনমান নবনালে আকৌ বহুত দিনৰ পিছত বনালে কিবা লাগে মানে বনাবলৈ আজি বনাইছোঁ আৰু দেওবাৰে বনাব পাৰিম আৰু দিম আৰু আপোনালোকে চাব আগতে বনাই থাকোঁ তেতিয়া আৰু ইমান মানে মন চন নাযায় বনাব দেওবাৰেহে বনাব পাৰোঁ আৰু এনেকৈ যে আৰুতো মোৰ আহি যায় ভিডিঅ' বনালে এই চাদৰ ওপৰত উঠি পেলাই তলেদি গাড়ীবোৰ গৈ থাকে যে চাই পেলাই ভাল লাগে সেইকাৰণে ইয়াতে চাব আহিলোঁ ওপৰত আৰু এনেকৈ সেউজীয়াবোৰ একদম গছ গছনি চাই পেলাই কিবা এটা ভাল লাগে আহিলে ইয়াত উঠোৱেই আৰু ওপৰত তাৰপিছত এনেকৈ ভাত খাবলৈ বহিলোঁ এতিয়া আমি যাওঁ আৰু বাই বাই ঘৰলৈ যাওঁ আৰু এতিয়া পূৰা চব মোবাইলত ব্যস্ত আৰু এতিয়া আমি ঘৰত যাওঁ আৰু ভয় লাগে পাই কোনোবা আহি যায় বুলি এই ইমান ভয় মানে অকলে অকলে থাকিব ভয় কৰে তাই চিন্তা কৰি আহি আছে ঘৰত কোনো নাই যে অকলে থাকিব ভয় কৰে আমি অঁ এয়া আমাৰ ফুৰোৱা মানুহ আছে ক'ত গ'ল এয়া ফুৰাব লৈ যাব বুলি ধেৰ টকা যে আমাৰ ফুৰিব গ'লে চিন্তাই নাই ন যাবি ক কোনখন গাড়ীত যাবি ক ইন'ভাত যাবি লুকাইছে মই আহোঁতে দুইজনী ভিডিঅ' কৰি ধুনু আইটো বেলেগ হৈ যায় গা পা ধুই কৰি অকণমান এতিয়া খুৰীহঁতৰ ঘৰত আহিছোঁ আৰু মানে ইহঁতৰ মাকহঁত মানে ফুৰিব গ'ল মামাকৰ ঘৰত আৰু তাই অকলে আছে সেইকাৰণে আহিব দিছিলে আৰু এতিয়া আহিলোঁ আৰু দেওবাৰ দিনটো আৰু ইফালে সিফালে ঘূৰি ফুৰোঁ শুবও নাপালোঁ এতিয়া আৰু 4টাই বাজিলে শুব কৰিব আৰু টাইম নাই আৰু কাপোৰ চাপোৰ ধুই কৰি ল'লোঁ আৰু দেওবাৰৰ দিনটো পটককৈ গুচিয়ে যায় মানে আহে আৰু পটককৈ গুচিয়ে যায় আৰু দেওবাৰৰ দিনটো ৰিলচ বনাম বুলি ভাবিছিলোঁ কিন্তু ৰ'দটোৱে গুচি গ'ল ৰ'দ থাকিলে মানে ৰিলচ বনালে ভাল হয় কিন্তু এতিয়া আৰু বনাব নোৱাৰোঁ পাছতে বনাম আৰু ৰ'দ থাকিলে মানে বেছি ভাল হয় ৰিলচটো বনালে কিন্তু এতিয়া ৰ'দটোৱে নাই 4টা বাজি গ'ল বনাব টাইমে নহ'ল ইহঁতৰ ঘৰ মাতিছিলে তাই মামাকৰ ঘৰত গৈছে যে সেইকাৰণে ইয়াতে আহিলোঁ তাৰপিছত যাওঁ আৰু শুওঁগৈ আৰু আজিকালি কিবা এলাহ লগা হ'ল মানে ভিডিঅ' চিডিঅ' এনেকৈ বনাই থাকিবলৈ আগতে কিবা বনাই আছিলোঁ যে তেতিয়া মানে ভাল আছিলে আৰু এনেকৈ কণ্টিনিউ বনাই থাকিলে মানে তেতিয়া বনাব মানে মন যায় কিন্তু এবাৰ বনাই আকৌ এবাৰ বনাই তেনেকৈ মানে বনাব কৰিব মন নাযায় ইমানকৈ এয়া এতিয়া আমাক চাহ বনাই খুৱাইছে এয়া কামিলা বাইদেৱে আমাক এয়া চাহ খাওঁ এতিয়া গোটেইকেইটাই মিলি পেলাই এতিয়া চাহ খাই আছোঁ এয়া চাহ বনালে তাই আৰু এতিয়া চাহ খাওঁ আৰু চাহ বিস্কুট চাহ অঁ আৰু অলপ পিছত বোলে ৰুটি ভাজি বনাব ৰুটি ভাজি খাওঁ সেইকাৰণে মানে মাতি আহিছে তাই ঘৰত এতিয়া মাকহঁত নাই যে সেইকাৰণে অঁ পূৰা একদম এয়া বনাই কৰি আছোঁ
খুৰী ল'ৰাটোৱে চাইকেলখন থৈ পেলাই খেলিবলৈ গ'ল। সি নেদেখাকৈ মনে মনে চাইকেলখন বোলো এপাক চলাওঁ আৰু চাইকেলে এনেকুৱা চাইকেল দেখিলে কিবা মই চলাওঁ লাগি থাকে আৰু এনেকৈ দুপাকমান চলালোঁ আৰু সি খেলি আছে গমেই নাপায় এনেকৈ চলাই ফুৰিলোঁ দুপাকমান আৰু ভণ্টিজনীয়ে ভিডিঅ' অকণ কৰি থৈ দিলে। তাৰপিছত আহি কোমল চাউল আৰু দৈ গুড় খাবলৈ বহিলোঁ। কোনে কোনে ভাল পায় বাৰু খাই, মই পিছে বহুত ভাল পাওঁ দেই। নাম গোৱাৰ আছিলে, খুৰীহঁতৰ ককায়েকে লৈ আনিছিলে আৰু খাবৰ কাৰণে বহি ল'লোঁ পুৰা ধুনীয়াকৈ।